তো গুড মৰ্নিং গাইজ আৰু আজি একদম নতুন এটা ফ্ৰেছ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আছে গৰু বিহু। তো গৰুক নোৱাব যাম। আমাৰ ঘৰত গৰু নাই, তো ঘৰৰ ওচৰৰ এজন বন্ধুৰ ঘৰত গৈ আছোঁ আজি নোৱাবলৈ গৰু বিহু। তো গৰু বিহু বুলি ক'লে এটা মনত পৰে যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হ'লি বৰ গৰু। একদম পুৰণা দিনলৈ মনত পৰি গৈছে। তো ভাবিলোঁ আজি আপোনালোকক দেখাওঁ এটা সৰুকৈ ক্লিপ। আজি বেছি ডাঙৰ নকৰোঁ ভিডিঅ'টো, আপোনালোকে কিন্তু প্ৰথমৰ পৰা লাষ্টলৈকে চাব। তো কেনেকুৱা পালে সেইটোও ক'ব কমেণ্টত, কাৰণ আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ যেতিয়া। আজি সাৰি দিম, একো নাই একো নাই হয় না, একো নাই। মা ক'লে গ'ল, মা নালাগে, তাৰ সেইখিনিতে দিয়া, তাৰপৰাই কপালত দি দিয়া। এয়া মা ন এয়াও খান্দি দিয়ে, এয়া একদম লৈ লৈছোঁ ঘাটে খালি নুখুচিবি, খালি তোক শিঙত ধৰি লৈছোঁ। ভাল লাগিছে বাইনা? অঁ একদম এই আৰু তাত দেখা লাগিব। অঁ মাৰ সৰু বাপেৰ সৰু তই বুলি একদম কালমান হালধি লৈ লৈছোঁ। মই বাহুবলী একদম পুৰা ঘূৰি দিছোঁ দেই। মাৰ গৰু বাপেৰ গৰু তই বোলে কিবা গৰু। এতিয়া এইটো লাও খা বেঙেনা খা কৰা আগতে হালধি চালধি ঘঁহি ল'লোঁ, আৰু এতিয়া বৰ্তমান এয়া পানী লৈছোঁ, এতিয়া গা ধুৱাম। ভয় লাগে অলপ, তথাপিতো এয়া হৈছে পানী। অঁ বাইনা এই বাইনা একো নাই, একো নাই একো নাই একো নাই একো নাই একো নাই এই বাইনা ধুনীয়া লাগিব। হ'ব হ'ব বঢ়িয়া বঢ়িয়া বাইনা, একদম ধুনীয়াকৈ গা ধুৱাই দিছোঁ। অঁ বাইনা আমি গা ধুলে হ'ব নে তুমিও গা ধুব লাগিব? চোৱা এই বেল্টিংটো ওচৰলৈ লৈ যাওঁ। পূৰা ভয় খাই আছে মানে, গৰুৱে ইমান গা নুধুৱে যে। এইটো কৰিলে মানে গাত চিকৰা টেকৰা নুঠে ন, সেইটো কাৰণে গৰু বিহুৰ দিনা এইবিলাক কৰা যায়। এনেকৈ গা ধুৱাই লৈছোঁ বঢ়িয়া। তো গাইজ গা ধুৱাই লৈছোঁ, একো নাই একো নাই একো নাই একো নাই। তো ভয় খাইছে, একদম ধুনীয়াকৈ গা ধুৱাই দিছোঁ, একদম ঘাট কৰি জনাব। এতিয়া বৰ্তমান বৰষুণ পৰিলে, ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। তো ভিডিঅ'টো আজি গৰু বিহু, তো গৰু বিহুৰ দিনাই দিম। এতিয়া একদম পূৰা এডিট কৰিম, এডিট কৰি আপোনালোকৰ ওচৰত মুকলি কৰি দিম ভিডিঅ'টো। তো গাইজ কেনেকুৱা পালে জনাব, কাৰণ কষ্ট কৰি আছোঁ। বেলেগলৈ আহি হ'লেও, ঘৰত গৰু নাই, বেলেগলৈ আহি হ'লেও মই আপোনালোকৰ কাৰণে আজি গৰু বিহুটো দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ এয়া হৈছে আমাৰ পৰম্পৰা। তো গাইজ কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু ভাল পালে যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব মোৰ চেনেল ট্ৰেভেলিং ফুড টিভি ইণ্ডিয়া। তো গাইজ এতিয়াৰ কাৰণে বাই বাই। আৰু নেক্সট যোনটো ভিডিঅ' হ'ব, আপোনালোকে কাইলৈ এটা ভিডিঅ' চাব পাব, যোনটো ভিডিঅ' একদম ধামাকা হ'ব। মই এই ভিডিঅ'টো বহুত কষ্ট কৰিছোঁ, বহুত ৰিটেক ল'ব লগা হৈছে। তো গাইজ চাওক, আৰু অহা কাইলৈ সন্ধিয়া মানে চাগে দি দিম, 7টা-8টা বজাত যিমান সময়ত পাৰোঁ অহা কাইলৈ দি দিম। তো গাইজ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। তো গাইজ বাই বাই।